Hello friend, welcome back my channel. আজি ৰিজনিঙৰ ওপৰত এটি ভিডিঅ' লৈ আনিছোঁ। এই ৰিজনিঙৰ টপিকটো হৈছে মিচিং নম্বৰ ওপৰত। সো আহক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, দেখিছে আপোনালোকে 7, 3, 6 and 45 হৈছে আৰু এফালে 5, 6, 4 and 26 হৈছে মাজত, আৰু নেক্সট দিছে 7, 8, 3 আৰু এইটো কুৱেশ্যন মাৰ্ক। আমাৰ এই কুৱেশ্যন মাৰ্কটো উলিয়াব লাগে। চাওঁ কেনেকৈ কৰিম। ফাৰ্ষ্ট আমি কৰি লওঁ। এতিয়া প্ৰথমটো কেনেকৈ কৰিছে চাই লওঁ। ফাৰ্ষ্ট আমি এতিয়া চালোঁ, ধৰক 7 দিছে, 7ৰ লগত প্লাছ কৰিলেতো নহ'ব, 6 প্লাছ কৰিলে নহ'ব, গতিকে আমি কি কৰিম, মাইনাছ কৰিলেও নহ'ব, গতিকে আমি ফাৰ্ষ্ট কি কৰিম, আমি ফাৰ্ষ্ট কৰিম 7ৰ লগত 6ৰ পূৰণ কৰিম। 7 × 6 কিমান পালোঁ, 42। এতিয়া কি কৰিম, 42টো নাই ইয়াত, গতিকে আমি এতিয়া 3 লগত 42ৰ লগত 3 কৰিলে প্লাছ হ'ব, প্লাছ কৰিলে 42ৰ লগত 3 প্লাছ কৰিলে কিমান পালোঁ আমি, এয়া 45 পালোঁ, হয়নে। চ' নেক্সট আমি পাই গ'লোঁ, গতিকে এতিয়া ইজি হৈ গ'ল চল্ভ কৰাটো। এতিয়া কৰিম কি, আমি 5 × 4 ইজুকেল কিমান পালোঁ 20। এতিয়া 6 প্লাছ কৰি দিলোঁ 20ৰ লগত, 26 হৈ গ'ল। এতিয়া এইকেইটা ওলাই গ'ল, হয়নে। এতিয়া আমি কৰিব লাগিব যিটো আমাক উলিয়াব দিছে, গতিকে 7 × 3 কিমান পালোঁ 21। তাৰ লগত আমি 8 প্লাছ কৰি দিলে কিমান পাম 29, হয়নে। 8 × 9 × 2 হৈ গ'ল, 8 × 9 হৈ গ'ল, আৰু এইফালে 2 টো 2 হৈ গ'ল, গতিকে কাৰেক্ট এনচাৰ কিমান হ'ব 29 হৈছে কাৰেক্ট এনচাৰ। মানে প্ৰথমতে এই দুটা ইনটু কৰি ল'ব লাগিব, পূৰণ কৰি তাৰপিছত যিটো তলৰ যিটো সংখ্যা আছে তাৰ লগত প্লাছ কৰি দিলে ওলাই যায়, 29 পাই গ'লোঁ। নেক্সটটো চাওঁ। নেক্সটটো একেই হয়নে নহয় চাব লাগিব। ইয়াত দিছে 5, 4, 10, 19 পাইছে, 4, 20, 4, 3, 20, 27 পাইছে, আৰু এইফালে 5, 6, 25 দিয়া আছে, গতিকে কি হ'ব, এতিয়া পূৰণ কৰিলে এইটো 20 হ'ব, গতিকে নহ'ব, হয়নে। আমি এতিয়া তাক প্লাছ কৰিম, প্লাছ কৰিলে কিমান হ'ব চাওঁ। 5, 4 × 10 হ'বনে 19, 5 প্লাছ 4 হ'লে 9, আৰু এইফালে 10 প্লাছ কৰিলে 19 হ'ল। নেক্সট আমি এইফালে কিমান পাম 27 পাম, কাৰণ এইফালে আমি যদি প্লাছ কৰোঁ, এতিয়া 4 + 3 7, আৰু তাৰ লগত 20 প্লাছ কৰিলে 27। এতিয়া ছেইম যিটো উলিয়াব দিছে তাক চাওঁ। 5 + 6 + 25, চ' কিমান হ'ব এতিয়া 5 + 6 11, আৰু 25 প্লাছ কৰিলে কিমান হ'ব, আমি কিমান পাম 36। চ' কাৰেক্ট এনচাৰ হৈছে 36, অপশ্যন বি যে কাৰেক্ট এনচাৰ। চ' আশা কৰিছোঁ এইখিনিলৈকে আপোনালোকে এই কুৱেশ্যন দুটা চল্ভ কৰাটো বুজি পাইছে। চ' আহক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এতিয়া কুৱেশ্যন 3টো চাওঁ। কুৱেশ্যন 3টো দিছে 11, 9, 7, 4 এনেকৈ দিছে। এতিয়া এইফালেদিতো এতিয়া এইখিনি নোলায়, কাৰণ আমাক উলিয়াব দিছে এইটো মাজৰটো কুৱেশ্যন মাৰ্ক, গতিকে আমি চাওঁচোন ইয়াৰ লগত ইয়াৰ কিবা ৰিলেশ্যন আছে নেকি। যদি আমি প্ৰথম প্লাছ কৰি চাম, 11 + 5 + 10 কিমান, 11 1 আৰু এইফালে 26, হয়নে। তাৰমানে প্লাছ কৰিলে ওলাব, কাৰণ 26 ওলাইছে, গতিকে ওলাব। তাৰপিছত এইটোতো আমি পিছত চাম, এইটো চাই লওঁ। 7, 1 10 হৈ গ'ল, হয়নে। গতিকে এতিয়া আমি গোটেইখিনি সেইটো
প্লাছ কৰি দিম কিমান পাম 18 হৈ যাব তো কাৰেক্ট এনসাৰ হৈছে 18 অপশন ই ইজ এ কাৰেক্ট এনসাৰ সো নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনটো এতিয়া এটো অলপ ক্ৰিটিকেল টাইপৰ এটো কৈছে এনেকৈ দিছে এতিয়া আমাক এই কোৱেশ্চন মাৰ্কটো উলিয়াব লাগে কোৱেশ্চন মাৰ্কটো উলিয়াবলৈ আমি কি কৰিম প্ৰথমতে কি কৰিলো আমি এটা চাব 2 * 5 কিমান পালো 10 10 দিয়া নাই গতিকে আমি কি কৰিম +1 এটা কৰিলো 11 হৈ গ'ল হয়নে এতিয়া নেক্সট আমি কি কৰিম 11 টো লগত আকৌ 2 পূৰণ কৰি দিম কাৰণ এটো মানে ডাঙৰকে দিছে না এইটোৱে মেইন তাৰ লগতে আমি গোটেইখিনি পূৰণ কৰি গৈ থাকিম এতিয়া 22 পালো +1 কৰিলো 23 হ'ল হয়নে নেক্সট আমি এতিয়া কি কৰিম 23 * কিমান কৰিলো কিমান পাম 46 সবল +1 কৰিলে 47 হৈ গ'ল এতিয়া আমাক 47 লগত যদি আমি 2 ইনটু কৰো তেনেহলে আমি কি পাম এতিয়া আমি এফালে কৰিলো যা 94 পালো 94 লগত আমি +1 কৰি দিম হয়নে 95 পাই গলো সো কারেক্ট आंसर হ'ব 95 সো কারেক্ট आंसर অপশন বি 95 সো আশা কৰিছো মোৰ এই চাৰিটা মিসিং নম্বৰৰ ৰিজনিং চাই আপোনালোকে নিশ্চয় বুজি পাইছে যদিহে ভাল পাইছে আৰু আগলে মিসিং নম্বৰ ওপৰত আকৌ ৰিজনিংৰ ভিডিও বিচাৰে তেনেহলে লাইক এটি কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল কাৰণ এনেকুৱা ভিডিও হ'ব আপোনালোকে এই চেনেলটো চাই থাকিব পাৰিব সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ